মৰমৰ মেঘাচ্ছন্ন পৰ্বতৰ এই মোহনাত নিবিড়ভাৱে মনত পৰিছে মমতা। বিদায় মৌন নিথৰ মুহূৰ্তত তোমাৰ চকুৰ কচি বাৰিষাৰ বান নামিছে। তাৰ উত্তৰত মাথো মই নিৰুত্তৰ হৈ ৰ'লোঁ। সেইবোৰ অনাআসৰি কথা আজি অন্তৰত পৰ্বতীয়া বন পৰা জুই হৈ আছে। ইয়াত মাথোন হেজাৰ হেজাৰ ফুট অকক পৰ্বত আৰু পৰ্বত, যাৰ বাহু বন্ধনত কল্পনা ছাই হৈ যায়। এই পৰ্বতবোৰতে প্ৰতিধ্বনি হৈ আছে আমাৰ বুকুৰ তেজৰ চেকুৰাবোৰ, অন্তৰৰ জুই শিখা আৰু মৰমৰ মৰিহালবোৰ। এইখন এখন মহাকাব্য, পৰ্বতৰ মৌন ভাষাই লিখি যোৱা তেজৰ বুৰঞ্জী। দূৰণিত ৰৈ ৰৈ শুনিছোঁ কি শত্ৰুৰ কামনৰ গৰ্জন, দেখিছোঁ ধোঁৱা আৰু ধোঁৱা। এটা কথা জানি থোৱা, শুনা, মৃত্যুৱে যদি অভিনন্দন জনায়, সেই মৃত্যু পাৰিজাতবোৰ, তাত দেৱতাৰ আশীৰ্বাদ আছে। সৰ্বশেষত তোমাক একেষাৰ অনুৰোধ কৰোঁ, এই যে আমাৰ ল'ৰা দুটা, সিহঁতক কেতিয়াও পিতৃৰ অভাৱ অনুভৱ কৰিবলৈ নিদিব। সিহঁতক মাথোন একাষাৰ কথাকে ক'বা, যি মৃত্যুৱে দহক জীৱন দিয়ে, সেই মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ। আজিলৈ সামৰো দেই, দীঘলীয়াকৈ চিঠি লিখিবলৈ আজৰি নাই। মৰম জানিবা, ইতি তোমাৰ। আকৌ এই আদেশ আহিছে, যাব লাগে। শত্ৰুশূন্যই চেলা গিৰিপথ অতিক্ৰম কৰিছে। চিঠিখন আজি ডাকত দিয়া নহওক, আকৌ মৰম।